নমস্কাৰ স্বাগতম জনাইছোঁ মই আজি মনোৰঞ্জন নাৰ্জাৰী প্ৰাইম 24 হেডলাইন্স দৰ্শকসকললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মই আজি উপস্থিত হৈছোঁ তাৰিণী বৰবিল এগৰাকী যোৱা এছআই পদত উত্তীৰ্ণ হ'ব পৰা এগৰাকী ছাত্ৰী তেওঁৰ ওচৰলৈ আজি আমি কাষলৈ চাপি আহিছোঁ যে তেওঁৰ জীৱনৰ পৰা কি আশাত লৈ পিনি বা কিমান দুখ কষ্ট ওপৰত গৈ পিনি আজি এছআই পদটো উত্তীৰ্ণ হ'ব পাৰিছে তাৰ বিষয়লৈ আমি অকণমান জানিবৰ কাৰণে আজি প্ৰাইম 24 হেডলাইন্স নিউজ চেনেলে মৌচুমী দত্তৰ কাষলৈ আহিছোঁ। এওঁ হৈছে এগৰাকী ছাত্ৰী যোৱা এছআই পদত উত্তীৰ্ণ হ'ব পৰা এপইণ্টমেণ্ট লাভ কৰিব পৰা মৌচুমী দত্ত এওঁ ওচৰলৈ আমি আহিছোঁ। বাইদেউ আপোনাক আমি স্বাগতম জনাইছোঁ প্ৰাইম 24 হেডলাইন্সলৈ। পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ, মই মৌচুমী দত্ত। মই এইবাৰ আছাম পুলিচ এছআই আনাম ব্ৰাঞ্চত মই এইবাৰ মানে উত্তীৰ্ণ হৈছোঁ আৰু তোমালোকে আহিছা মানে কথোপকথন কৰিবৰ কাৰণে তাৰ বাবে বহুত বহুত ধন্যবাদ। এইখিনিলৈ যাবৰ কাৰণে তোমাৰ ৰানিং বা ফিজিকেল এক্সাৰচাইজ তেনেকুৱা আপুনি এক্সাৰচাইজ কৰোঁতে কিবা অসুবিধা হৈছিলে নেকি? মানে প্ৰথমে সৰুৰ পৰা এটা ইচ্ছা আছিলে নাৰী হিচাপে, মানে এগৰাকী ছোৱালী হিচাপে মানে আমি কেতিয়াও দুৰ্বল নহয়, মানে নিজকে প্ৰথমতে প্ৰতিষ্ঠা কৰিবৰ কাৰণে, নিজৰ ভৰিত থিয় দিবৰ কাৰণে অত্যন্ত এটা দুৰ্বাৰ হেঁপাহ আছিল। লগতে মানে এই যিটো খাকী পোচাকযোৰ পিন্ধিবৰ কাৰণে বহুত হেঁপাহ আছিলে। তাৰ কাৰণে যথেষ্ট কষ্ট কৰিছিলোঁ, পঢ়া শুনাও কৰি গৈছিলোঁ, লগতে শাৰীৰিক যিখিনি মানে প্ৰেক্টিছ কৰিবলগীয়া হয় সেয়াও কৰিছিলোঁ, কম্পিউটাৰৰ কাৰণেও প্ৰস্তুতি কৰিছিলোঁ। তেনেকৈ কৰি গৈ আছিলোঁ। অসুবিধাও হৈছিল, তাৰ মাজতে অসুবিধাবোৰ পাৰ কৰি আমি আজি এই স্থানত মানে পাইছোঁহি। তেনেকুৱা ইণ্টাৰভিউ ল'ব যাওঁতে তোমাৰ মনত কিবা ভয় ভাৱ আহিছিলে নেকি? হয়, ভয় লাগিছিল মানে প্ৰথমতে পাৰিম নাই বুলি। মানে ৰিটেনৰ কাৰণে যেতিয়া 19ত মানে ফৰ্ম ফিল আপ কৰিছিলোঁ, 19ৰ পৰাই প্ৰস্তুতি কৰি আছিলোঁ। তাৰপাছত পঢ়া শুনাখিনি প্ৰথমতে কৰিছিলোঁ, ৰানিঙৰো প্ৰেক্টিছ কৰি আছিলোঁ। তাৰপিছত প্ৰথমবাৰ যেতিয়া এক্সাম দিলোঁ তেতিয়া মানে কিবা তোমালোকে নিশ্চয় পাইছিলে নিউজত, অসুবিধা হৈছিল, কিবা কেলেংকাৰী হৈছিল, পৰীক্ষাটো মানে ৰখাই দিছিল। তাৰ কাৰণে মানে হতাশ হৈছিলোঁ, কি হ'ব ইমান দিনৰ কষ্ট। তাৰপিছত যেতিয়া আকৌ আমাৰ চৰকাৰে এটা নিকা ব্যৱস্থাৰে আকৌ পুনৰ যেতিয়া এক্সামটো পাতিলে তেতিয়া ভাল লাগিল। তাৰপিছত মানে অতি সোনকালেই তেওঁলোকে ৰিজাল্টটো দিলে, ৰিজাল্টটো ভাল হ'ল। তেতিয়া মানে আৰু উৎসাহেৰে আমি ৰানিঙৰ প্ৰেক্টিছ কৰিলোঁ, ফিজিকেল এক্সাৰচাইজৰ কাৰণে কৰিলোঁ, লগতে কম্পিউটাৰৰ কাৰণে প্ৰস্তুতি কৰি গ'লোঁ। তাৰপিছত ভয় লাগিছিল মানে কি হ'ব, পাছ কৰিম নে নকৰিম, কিন্তু ৰানিংটো যেতিয়া ক্লিয়াৰ হ'ল, ৰানিংটো ক্লিয়াৰ হোৱাৰ পিছততো ভাল আৰু বেছি ফূৰ্তি লাগিলে। তাৰপাছত নেক্সট ষ্টেপবোৰ জাম্পো ভালকৈ মাৰিলোঁ। তাৰ নেক্সট ডে আছিলে কম্পিউটাৰ টেষ্ট, সেয়াও দিলোঁ। তথাপিতো ভয় লাগি আছিল, মানে মেৰিট লিষ্টৰ পিছত নাম আহিব নাই, কিন্তু আহিলে। তাৰপাছত এপইণ্টমেণ্ট ল'বলৈ মাতিলে, এপইণ্টমেণ্ট ল'লোঁ। এতিয়া মোৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত এতিয়া মানে জইনিং হৈ গৈছে ইতিমধ্যে। তাৰ লগতে তুমি এছআই পদত কামটো কৰিবৰ কাৰণে তোমাক সহায় বা সহযোগিতা কোনে কৰিছিলে তোমাক? হয়, এই ক্ষেত্ৰত প্ৰথমে মোৰ মা দেউতাক মই ধন্যবাদ দিছোঁ। মা দেউতাই মানে প্ৰতিটো মুহূৰ্ততে সহায় কৰিছিলে। কেতিয়াবা মানে যদি হতাশো হওঁ, মা দেউতাই মানে কেতিয়াও হতাশ হ'বলৈ দিয়া নাছিলে। মা দেউতাই সদায় উৎসাহ যোগাইছিলে, লগতে শিক্ষাগুৰুৰ আশীৰ্বাদ, শুভাকাংক্ষীসকলৰ সহায় সহযোগিতা, মোৰ বন্ধু বান্ধৱীসকলৰ সহযোগিতা বহুত আছে। আৰু মানে ৰানিং কৰিবলৈ যেতিয়া গৈছিলোঁ, প্ৰথমে লগ নাছিল, মানে ৰানিং কৰিব যাবৰ কাৰণে প্ৰথমতে মোৰ ভাইটিহঁতক লৈ পিনি গৈছিলোঁ। তাৰপাছত আমাৰ ঘৰৰ ওচৰৰে মানে বৌ এগৰাকী, পিংকী দত্ত তেওঁৰ নাম, বৌৰ সহযোগত গৈছিলোঁ আমি দুয়োগৰাকীয়ে। প্ৰথমতে আমাৰ মানে লাজ লাগিছিলে, ক'ত দৌৰিম, কেনেকৈ দৌৰিম। তাৰপিছত আগবাঢ়ি গ'লোঁ, বন্ধু লগ পালোঁ। ইয়াতে আমাৰ আছে বন্ধু বহুত, আমাৰ এইটো অঞ্চলৰে, খনিন দাদা, ৰঞ্জিত দা, জিতু দা, সকলোৰে সহযোগত গ'লোঁ। তাৰপিছত এনেকৈ আৰম্ভ কৰিলোঁ, তেওঁলোকে সহায় কৰিলে সকলোৰে। ৰানিং মানে কেনেকৈ কৰিব লাগে, কি এক্সাৰচাইজ কৰিব লাগে, বা মানে খাদ্য কেনেকুৱা ধৰণৰ খাব লাগে, সেই সকলোবোৰ। আৰু আমি চবেই ডিছকাছ কৰিছিলোঁ পঢ়া শুনাৰ ক্ষেত্ৰতো, মেথছ, ৰিজনিং, ইংলিছ বা GK চব ডিছকাছ কৰিছিলোঁ। মানে হোৱাটছএপত গ্ৰুপ বনাইছিলোঁ আমি সকলোৱে, তেনেকৈ মানে আগবাঢ়ি গৈছিলোঁ। আৰু পঢ়াৰ ক্ষেত্ৰত তোমাক ঘৰৰ পৰা তোমাৰ মা আৰু তোমাৰ পিতৃ এওঁলোকে তোমাক কেনেকৈ যত্ন কৰিছিলে বা কেনেধৰণে আপোনাক
সহায় কৰিছিলে? হয় হয় মা দেউতাই বহুত কষ্ট কৰিছিলে সৰুৰ পৰাই বহুত মানে মা দেউতাই কষ্ট কৰিছিলে কিন্তু আমাক কষ্টবোৰ পাব দিয়া নাছিলে আমি মানে সদায় মা দেউতাৰ মানে সদায় ভালে দিছিলে আমাক ভাল শিক্ষা দিছিলে নৈতিকতা শিক্ষা দিছিলে ভাল স্কুলত পঢ়াইছিলে ভাল কলেজত পঢ়াইছিলে ভাল শিক্ষা দিছিলে তেনেকৈয়ে মানে সকলোৰে সহায় সহযোগিতা তেনেকৈ আৰু বৰবিল গৰম বজাৰ এৰিয়াত তুমি SI পদত উত্তীৰ্ণ হৈ পিনি আমাৰ তাৰিয়নী বৰবিল গাঁওখন গৌৰৱ কৰি আনিব পাৰিছে তাৰ বাবে আমাৰ তাৰিয়নী বৰবিলৰ উঠি অহা যুৱক তথা ছাত্ৰীসকলক তুমি কি মেছেজ দিব খুজিবা? হয় তোমালোকে যিটো জানাই আমাৰ মানে আমাৰ গাঁওখন আমাৰ অঞ্চলটো এটা পিছপৰা গাঁও ইয়াতে মানে তেনেকৈ আগবাঢ়ি যোৱাত মানে বহুতো প্ৰত্যাহ্বান আছিলে মানে বিভিন্ন ধৰণৰ পদত গৈছে যদিও মানে আমি যিটো লাইনত গৈছোঁ তেনেকুৱা মানে অভাৱ আছিল তাৰপিছত যেতিয়া আমি আগবাঢ়ি গৈছিলোঁ আমাৰ লগৰবোৰে আমি পাতোঁ মানে আমি নিজেই এটা পৰিৱেশ বনাব লাগিব বুলি আমাক দেখি পিনি অন্যান্য ছাত্ৰ ছাত্ৰীসকলে হওক বা মানে গোটেই সমাজখনে আমাক দেখি পিনি আগবাঢ়ি আহিব লাগিব আমি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব বুলি আমি নিজৰ মনতে ভাবিছিলোঁ আমি সকলোৱে আলোচনা কৰিছিলোঁ আৰু যেতিয়া মানে সকলোৱে মানে আমাৰ গাঁৱৰ মানুহবোৰ ধৰি লওক বহুত শিক্ষিত নহ'ব পাৰে কিন্তু তেওঁলোকৰ মানে মনবোৰ বহুত উচ্চ আছিলে আৰু আমি যেতিয়া মানে প্ৰেক্টিছৰ কাৰণে যাওঁ সকলোৱে সদায় ভালকৈ কয় মানে আমি তোমালোকৰ আশীৰ্বাদ কৰিছোঁ তোমালোকৰ ভাল হ'ব তেনেকৈ কয় আৰু আমাক দেখি পিনি আৰু বিভিন্ন আমাৰ পিছৰ পৰ্যায়ে আমাৰ ভাইটি ভণ্টি সকলো মানে আগবাঢ়ি আহে পঢ়া শুনা কথা সোধে বা কেনেকৈ পঢ়িছিলা কি কৰিছিলা কি প্ৰেক্টিছ কৰিব লাগে কি পঢ়িলে ভাল আমাক এনেকৈ সোধে আৰু শুভাকাংক্ষীবোৰ আহিছে সকলোৱে মানে আশীৰ্বাদ দিয়ে তেনেকৈ আৰু আমাৰ মানে সমাজখন যিহেতু সমাজখন সলনি কৰাৰ দায়িত্ব আমাৰ প্ৰত্যেকজনৰে থাকে তেনেকৈ আমি ভাবিছোঁ আমিও পাৰিছোঁ কৰিবৰ কাৰণে সমাজৰ কাৰণে আমাৰ প্ৰথমতে মানে আমি বৃহৎ এলেকাটো নোৱাৰোঁ কিন্তু আমাৰ নিজৰ অঞ্চলৰ পৰা আমাৰ নিজৰ ঘৰখনৰ পৰা আমি এই মানে পদক্ষেপটো ল'ব পাৰিছোঁ ইয়াৰ লগতে আৰু তুমি SI পদত উত্তীৰ্ণ হ'ব পাৰিলা তাৰ মাজতে অনুভৱ কেনেকুৱা তোমাৰ? অনুভৱটো ভালেই মানে সপোন আছিলে সৰুৰে পৰা মানে নিজৰ ভৰিত থিয় দিবলৈ বহুত ইচ্ছা আছিলে মানে নাৰী মানে কেতিয়াও দুৰ্বল নহয় সেই মানসিকতাটো ৰাখিছিলোঁ আৰু খাকী পোচাকযোৰৰ প্ৰতি মানে দুৰ্বাৰ মানে এটা প্ৰেম আছিল ওৱান ছাইডেড লাভ আছিল মানে ক'ব পাৰি প্ৰথমে তাৰপাছত তেনেকৈ আৰু কষ্ট কৰিলোঁ শিক্ষাই দৰিদ্ৰতা সলনি কৰিব পাৰে সমাজৰ অন্ধবিশ্বাসবোৰো সলনি কৰিব পাৰে শিক্ষাই সকলো সলনি কৰিব পাৰে সেইটো মই মানে আজি উপভোগ কৰিব পাৰিছোঁ সুখী হয় না অত্যন্ত সুখী